ডিটেনশন কেম্পতো এজনো বঙালী মানুহ নাই। আমাৰ যি ধৰণে আইনৰ গতিৰে বৰ্তমান আগবাঢ়িছে, মই ভাবোঁ সকলো মানুহ নিৰাপদ আৰু সকলো মানুহ নিৰাপদে থাকিব। কালি মই সকলোৰে লগত কথা পাতিছোঁ, সকলো সন্তুষ্ট। কোনোবা এটা পৰ্টেলে এটা মিছা খবৰ ওলাই দিছিল, সেইকাৰণে গোটেই ঝামেলাটো হৈ আছে। কিবা নিউজ নাও বুলি পৰ্টেল এটাই উল্টা পুল্টা উলিয়াই দিছিল, সেইকাৰণে এইটো গণ্ডগোল হৈ আছে। খুব ভাল কথা আকৌ, আপোনালোকে চাহ তাহ খুৱাব, আপোনাৰ ঘৰতো পাৰিলে লৈ যাব। অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব বিয়লি 5টা বজাত। ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী সভাত তেওঁ যোগদান কৰিব। 14 তাৰিখে তেওঁ দৰঙত যাব, গুৱাহাটী ৰিং ৰোড, নাৰেংগী কুৰুৱাৰ দলং আৰু মেডিকেল কলেজৰ আধাৰশিলা কৰিব। গধূলি তেওঁ গোলাঘাটত যাব, বায়' ৰিফাইনেৰীৰ উদ্ঘাটন কৰিব আৰু নতুন পলিপ্ৰপেলিন ফেক্টৰীৰ কাম আৰম্ভ কৰিব। হ'ব, ধন্যবাদ দেই।